আইছা আইছো মই আজি সোনকালে যাব লাগিব যা কাজ আছে তহঁতক কেইটামান প্ৰশ্ন সুধি পেলাই তাড়াতাড়ি যাওঁ মই তুই নি আছে পাও ধনী নহয় দে এই ঐ মল স্যার তোক যে কালি ৰচনাৰ বিষয়ে ক'লো তিনিটা ৰচনাৰ বিষয়ে ক'লো না মুখস্থ কৰিছা নাই কসু বানপানী গৰু আঙাৰা তিনটাৰ কোনটো কৈছা আঙার বিষয়ে কসু স্যার আঙাৰাৰ বিষয়ে দে মাতছো তহঁতে অলপ মনোযোগ দি শুন তহঁতৰো সুধি আছো দে মাত বিমল আঙারা এবিধ কি আঞ্জিরা কি মই মাতানো মই ঐ! সদায় আঙাৰা এবিধ ঘৰত উৎপাদন হোৱা সামগ্ৰী নহয় স্যার বস্তু আঙাৰা খৰিৰ পৰা উৎপাদন হয় আঙাৰাৰ ৰং কলা আঙাৰা বিভিন্ন ধৰণৰ পোৱা যায় ঘোঁৰা আঙাৰাটোক ছাই বুলি কোৱা হয় আঙাৰা দি দাঁত মাজিলি শিখৰ ইক মাৰিম ছাৰ মই হেই মনে মনে চাওঁ আঙাৰা দি দাঁত মাজিলি শিখৰৰ দাগ চাদাৰ দাগ তামোলৰ দাগ অতি সোনকালে গুচি যায় আঙাৰাৰ উৎপত্তি কেনেকুৱা ধৰণৰ হয় মই ক'বলৈ ওলাইছো প্ৰথমতে খৰি কাটি শুকাবলৈ দিয়া হয় খৰি শুকোৱাৰ পিছত জুই জ্বলাই আঙাৰা উৎপত্তি কৰা হয় পৃথিৱীত বিভিন্ন ধৰণৰ আঙাৰা পোৱা যায় সকলোতকৈ শ্ৰেষ্ঠ আঙাৰা শালখৰিৰ আঙাৰাক বিবেচনা কৰা হয় জিতি আঙাৰা দি দাঁত মাজিলি অত বেলতা বেলতি দেয় পানী বন্তৰাৰ আঙাৰা ঘুনচা খৰিৰ আঙাৰা জিয়া খৰিৰ আঙাৰা আমি ব্যৱহাৰ কৰিব নালাগে আঙাৰা এটা এনেকুৱা ধৰণৰ বস্তু অৰ্থাৎ কলগেট যিটো বস্তু ব্যৱহাৰ কৰোঁতে কোনো ধৰণৰ ব্ৰাছ নালকে আঙুলি দিয়ে ইনকি মাৰিব পাৰি এইখিনিয়ে ছাৰ বঢ়িয়া হৈছে বঢ়িয়া 10ৰ ভিতৰত 10 ঐ নলুকদা মায়েৰে কিবা খুৱাই নে নোখোৱাই দিনক চুহুকেই গেলি মায়েৰে পকৰা জানি এনকি পকৰা লাগি গেলি হা তোক এটা কমন প্ৰশ্ন সুধি আছো এইটো প্ৰশ্ন মেট্ৰিকত আহিয়ে আছে ছাৰ ধৰি লোৱা হ'ল গুৱাহাটীৰ পৰা বিয়া কৰালি গুৱাহাটী নলবাৰীৰ পৰা বিয়া কৰালি নলবেনী মৰিগাঁৱৰ পৰা বিয়া কৰালি মৰিগেনি বৰপেটাৰ পৰা বিয়া কৰালি বৰপেটি কুকুৰ মাৰাৰ পৰা বিয়া কৰালি কি বুলি মাতব কুকুন্দি ছাৰ যাক কুকুৰনি বুলি কয় নেকি আজিৰ পে যি গলি মোৰ আগত পইচা বেলেগৰ আগত নকাবি মাছাৰ খাই মৰবি কুকুৰ পেননি বুলি কয় মনত ৰাখ কথাকেইটাই মই আগতে জানো এনে পইচা আলু অকমান কেনে কৰে ঐ উল্টি গাৱা ছাৰ গাড়ী চাড়ী বাদ দেখিলা যে কাটিয়ে মাখা দে তই কচোন শক্তিমানৰ আন এটা নাম কি শক্তিমান বলৱান ছাৰ গংগাধৰ মনত ৰাখ কথাকেইটাই হ'ব পাৰে শক্তিমানৰ বিষয়ে তোক আৰু এটা সুধি আছো তোৰ শক্তিমানৰ বিষয়ে কিমান নলেজ আছে মই চাওঁ শক্তিমানে আঙুলটো ওপৰমুৱা কৰি দি হুচুক চুক চুক হুচুক চুক চুক হুচুক চুক চুক হুচুক চুক চুক কেইপাক ঘুরছিল নৌবা ছাৰ মই জানো কাণ চিকা নাক ফেঁচা
আই ছাত্ৰ অংকত কাঁচা 13 পাক ঘুৰছিল ঐ গুটিয়া টোপনি ছটা তোক কেইটামান বিপৰীত শব্দ কৈ আছো তই বিপৰীত অৰ্থটো কৈ থাকিবি আৰু তহঁতে অলপ মনোযোগ দি শুনি থাক চকাৰ বিপৰীত কি অলগত দচা চাহৰ বিপৰীত নাচন যা ডিমাৰ বিপৰীত নেদং যা কি খালি তই কি খালি নাই চাওঁ হাতত তলা চাওঁ চাদা খালি ন তই মই খোৱা নাই ছাৰ মই কথাখিনিত মনোযোগ দি আছো ই মাৰি খালাম বা মোৰ হাতত তলাখনত যাতে ই মোক জোকে থাকে ই সদায় কেনে কৰি এন্দালে মোৰ হাতত তলত চাদা মাৰি খাই ই সদায় হ'ব হাতত তলাত চাদা মাৰি খাই যায় বেলেগে ঐ গুটিয়া তোক মই এইবাৰ হেৰি কেইটামান ইংলিছত মই জন্তুৰ নাম ক'ম তই অসমীয়াত কৈ যাবি ফক্স ডগ গড হর্স হ'ব বহুত চলালি ঘৰা হ'ব আৰু তহঁতক কালি গণিত বুজাম গণিতৰ সূত্ৰ কেইটা মুখস্থ কৰি আহিবি हेलो ক্লিয়াৰ মুখস্থ हेलो কৰি फोन আহিবি आया है आपका फोन बज रहा है टिडिंग बोल रहा है कब से वो कुछ चिल्ला रहा है उसको कुछ परेशानी हो रही है उठा लो फोन हेलो फोन बज रहा है उठा लो হেল্ল' কাই কৈ আছা ও চেলকে নি কি কৈছা ঘৰত কায়ো নাই আগতে ক'ব লাগিছিল অলপ মই যাম নেকি নাহে নেকি আজি ক'ত গেছি গুৱাহাটীত গেছি কি কয় গুৱাহাটীত গেছি আজি চিকেন নিম না খাচী নিম খাচী নিম যাই আছো ধৈৰ্য ধৰ 10 মিনিটত যাই আছো মই দে ৰাখ মই টিউশ্যন কৰি আছো দে হ'ব দে কি কথা পাতিছে তহঁতে মোক ঘৰৰ পৰা ফোন মাৰছি মই যাব লাগিব তাড়াতাড়ি আৰু আজি আৰু হ'ব দে কালি আহিবি ছাৰ ৰখচোন ছাৰ মই এটা নিজাকে কবিতা লিখছো দে মাতছো তহঁতেও শুনিয়া টিউচন ছাৰে টিউচন কৰে জেপত মোবাইল ফোন লৈ সেই সময়তে ফোন কৰিলা চেলকেনি গিৰাক নোহোৱাৰ চান্স লৈ চেলকেনিয়ে নিবা দিছি ছাৰক খাচীৰ মাংস কিনি ছাৰে নিব খাচীৰ মাংস লগত নিব মজুৰ বটাল গুলি অভদ্ৰ মাষ্টাৰকো সন্মান নকৰা তহঁতে হা মই যাওঁ এতিয়া টিউচন ছাৰেও প্ৰেম কৰে দেখছা বিশ্বাসে কৰিব নোৱাৰি না